স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈ উঠিছে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। কাৰ্বি আংলঙৰ বিশিষ্ট সাহিত্যিক বিদৰ সিং ক্ৰলৈ সাহিত্যিক পেঞ্চনৰ ঘোষণা ৰাজ্য চৰকাৰৰ। বন্ধ বিভ্ৰাট স্বাধীনতাৰ প্ৰাক্ষণত আপোনা আপুনি বন্ধ হল কাৰ্বি আংলং। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। 15 আগষ্টৰ বাবে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আজি চূড়ান্তভাৱে সাজু কৰিছে জিলা আৰক্ষী প্ৰশাসনে। আটকধুনীয়া কৰি তুলিছে খেলপথাৰৰ পেৰেড গ্ৰাউণ্ড। মাৰ্চ পাৰ্চৰ অনুশীলন কৰা স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি অসম আৰক্ষী, অসম ৰাইফল, CRPF, NCC দল স্বাধীনতা দিৱস উদযাপন সমাৰোহত প্ৰদৰ্শনৰ বাবে চূড়ান্তভাৱে সাজু হৈ উঠিছে। আজি এটা নিশাৰ পিছতে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়ৰ দ্বাৰা সম্প্ৰচাৰ কৰা দেশপ্ৰেমমূলক সংগীতেৰে হ'ব 15 আগষ্টৰ পুৱা 6 বজাত ব্যক্তিগত বাসভৱনসমূহত আৰু 7 বজাত চৰকাৰী কাৰ্যালয়ৰ ভৱনত, 8 বজাত বিভিন্ন পাৰ্কসমূহত ভাৰতৰ জাতীয় পতাকা উত্তোলনৰ পিছতে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱাভাৱে জাতীয় পতাকা উত্তোলন কৰি সিদিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ইতিমধ্যে সমগ্ৰ জিলাখনৰ লগতে মুখ্য সদৰ চহৰ ডিফুৰ সমগ্ৰ এলেকাত আইন শৃংখলা অটুট থকাৰ বাবে আৰক্ষীৰ কটকটীয়া ব্যৱস্থা কৰা হৈছে। স্বাধীনতা দিৱস উদযাপন কৰিবলগীয়া ডিফুৰ পেৰেড গ্ৰাউণ্ডতো আৰক্ষীৰ নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। এইবাৰ ৰাজ্য চৰকাৰৰ পৰা সাহিত্যিক তথা শিল্পী পেঞ্চনৰ বাবে ইতিমধ্যে ঘোষিত হোৱা কেইবাগৰাকী সাহিত্যিক আৰু শিল্পীৰ ভিতৰত কাৰ্বি আংলং জিলাৰ বিশিষ্ট সাহিত্যিক বিদৰ সিং ক্ৰ আৰু বিশিষ্ট শিল্পী জয়সিং ৰংপিয় আছে। এইবাৰ স্বাধীনতাৰ প্ৰাক্ষণত ওলোৱা এই খবৰসমূহে কাৰ্বি আংলংবাসীকে আনন্দ আৰু গৌৰৱান্বিত কৰিছে। ভাষা ও সাহিত্য একাডেমীৰ সন্মানপ্ৰাপক বিদৰ সিং ক্ৰলৈ এই খবৰে অত্যন্ত সুখী কৰিছে তেওঁৰ গুণমুগ্ধসকলক। অসমীয়া আৰু কাৰ্বি দুয়োটা ভাষাতেই বুটপতি থকা সাহিত্যিক বিদৰ সিং ক্ৰই গল্প, প্ৰবন্ধ, কবিতাকে ধৰি কাৰ্বি অভিধান ৰচনা কৰি কাৰ্বি আৰু অসমীয়া সাহিত্য ভঁৰালৈ অশেষ অৱদান দিলে ভাষা একাডেমী সন্মান প্ৰাপক বিদৰ সিং ক্ৰয়ে। কাৰ্বি লাহমেদ আমে প্ৰাক্তন সভাপতি এগৰাকী লেখক হোৱাৰ উপৰিও তেওঁ এগৰাকী সাহিত্যিক কৰ্মী হিচাপে তেওঁৰ সভাপতিত্বৰ কাৰ্যকালত আমেয়ে অনেক ন পুৰণি ইতিহাস কিংবদন্তিমূলক গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। দীৰ্ঘদিন ধৰি মধুমেহ ৰক্তচাপ ৰোগত ভুগি অহাৰ বাবে বিশিষ্ট সাহিত্যিক গৰাকীয়ে কথা বতৰত কিছু অসুবিধা হয় যদিও সাহিত্যিক পেঞ্চনৰ বাবে নাম ঘোষণা হোৱাৰ খবৰ পাই কেনে অনুভৱ হৈছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অতিশয় সুখী বুলি প্ৰকাশ কৰে। আনহাতে ডকমকাৰ ডেনৰংপি গাঁৱৰ বিশিষ্ট শিল্পী জয়সিং ৰংপিয়ে একেদৰে অনাতাঁৰ শিল্পী, চিনেমা পৰিচালক আৰু সংগীত পৰিচালক। শিল্পীগৰাকীৰ আজীৱন সংগীত সাধনাৰ ফলস্বৰূপে অসম চৰকাৰে আগবঢ়োৱা শিল্পী পেঞ্চনৰ খবৰে শিল্পীগৰাকীলৈ নিশ্চয় ডাঙৰ স্বীকৃতি। ৰাতেশ ৰংভৰৰ ৰিপৰ্ট, কাট নিউজ। এয়া অতি দুখৰ কথা। কোনো সংগঠনে জিলা বন্ধ আহ্বান নকৰাকৈ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত প্ৰায় সমগ্ৰ কাৰ্বি আংলংবাসীয়ে পালন কৰিলে জিলা বন্ধ। বন্ধ কোনে দিলে কোনেও নাজানে। বৰঞ্চ বন্ধ পালন কৰিলে 14 আগষ্টৰ পুৱা 5 বজাৰ পৰা। সময়ো ৰাইজে নিজে ঠিক কৰিলে। সংবাদ মাধ্যমত কতো বন্ধৰ কথা প্ৰকাশ কৰা নাছিল, কিন্তু জিলা বন্ধ হ'ল আপোনা আপুনি। বন্ধ বিভ্ৰাট বুলিয়ে নিশ্চয় ক'ব লাগিব, নতুবা বন্ধৰ অপসংস্কৃতি। কাৰ্বি আংলংবাসীৰ বাবে জিলা বন্ধ এই অপসংস্কৃতিটো জনজীৱনত ইমানেই ক্ষিপাই তুলিছে যে স্বাধীনতা দিৱস প্ৰাক্ষণত কাৰ্বি আংলং বন্ধ হ'বই, এয়া যেন সকলোৱে নিশ্চিত। কোনে আহ্বান কৰিছে, কিয় কৰিছে তাক জানিবলৈ দৰকাৰ নাই। 14 আগষ্টত জিলা বন্ধ, সেয়ে আপোনা আপুনি হৈ গ'ল। 12-13 আগষ্টৰ পৰা কাট নিউজ চেনেলৰ সংবাদ কৰ্মীকে ধৰি কাৰ্যালয়ৰ সম্পাদকলৈকে কেৱল চিনাকি অচিনাকি ফোন কল আৰু কলত এটাই প্ৰশ্ন, কাৰ্বি আংলং বন্ধ হ'ব নেকি? উত্তৰত বন্ধ নাই বুলি অনেককে কোৱা হ'ল, কিন্তু আমাৰ কাট নিউজ তৰফৰ পৰা কাকো পতিয়ন নিয়াব নোৱাৰিলো। বন্ধৰ কথা ক্ষুধাবিলাকৰ মনত থিতাপি লোৱা মতেই পালন কৰিলে।
জিলা বন্ধ জিলা প্ৰশাসনেও একো কৰিব নোৱাৰিলে বন্ধ অপসংস্কৃতিয়ে সমাজক কিমান পংগু কৰি তুলিছে কাৰ্বি আংলঙৰ খ কাৰ্বি সামাজিক সংগঠনসমূহে ইয়াৰ আগতে কেতিয়াও ভবা নাই যদিও এতিয়া সময় থাকোতে ভাবিবৰ হ'ল নিশ্চয় স্পেশাল ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ সমগ্ৰ জিলাতে বিদ্যুতৰ নাটনি কাৰ্বি আংলং জিলাতো ইয়াৰ ব্যতিক্ৰম নহয় যদিও স্বাধীনতা দিৱসৰ প্ৰাকখনত ডিফুৰ KST ৰোডত কাষত থকা জননেতা ছেমছন সিং ইংটি মেমৰিয়েল পাৰ্কত পুৱা 7:08 লৈকে আটাইবোৰ লাইট জ্বলিয়ে থাকিল ডিফু টাউন কমিটিৰ চৰম দায়িত্বহীনতাৰ নিদৰ্শনৰ কথা প্ৰত্যক্ষ কৰিলে পথচাৰীয়ে সমগ্ৰ কাৰ্বি আংলঙৰ লগতে চহৰবাসীয়ে বিদ্যুতৰ অভাৱত উৎকট গৰমত কলমলাই অনেটো নিশা শুই পাৰ কৰিবলগীয়া হোৱাৰ বিপৰীতে চহৰৰ কেইবাটাও ষ্ট্ৰীট লাইট পুৱা বহু দেৰিলৈকে জ্বলি থকা পৰিলক্ষিত হয় জননেতা ছেমছন সিং ইংটি মেমৰিয়েল পাৰ্কতো 14 আগষ্টৰ দিনা পুৱা 7 বজালৈকে এনে দৃশ্যই সকলো পথচাৰীয়ে প্ৰত্যক্ষ কৰিলে বিদ্যুতৰ নাটনি ৰোধ কৰিবৰ বাবে যিমান পৰা যায় বছৰ ব্যৱস্থা কৰাৰ বিপৰীতে অপ্ৰয়োজনীয়ভাৱে দিনৰ সূৰ্য উদয়লৈকে জ্বলিবলৈ দি থকা হ'ল এনে কাৰ্যৰ দ্বাৰা ডিফু টাউন কমিটিৰ কৰ্তৃপক্ষৰ চৰম দায়িত্বহীনতাৰ কথাকে জল পটকৈ দেখুৱাই দিয়া বুলি মন্তব্য কৰে এই দৃশ্য প্ৰত্যক্ষ কৰা অনেক পথচাৰীয়ে স্পেশাল ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হ'ল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bokajan 782480, Karbi Anglong, Assam. বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে
পুনৰ ৰাজ্যত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ নৈ উপনৈ সমূহৰ বাঢ়নি পানীয়ে মাথাউৰি ভাঙি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে এইবাৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বৈঠালাংছতো বৰপানী নদীৰ বাঢ়নি পানীত কেইবাখনো গাঁও জলমগ্ন হৈ পৰে বৰপানীৰ বাঢ়নি পানীয়ে খেতি পথাৰ বিস্তৰ ক্ষতি সাধন কৰিছে মাথাউৰি ভঙাৰ ফলত খেতি পথাৰৰ লগতে অহা যোৱা কৰিবলগীয়া ৰাস্তা ঘাটসমূহ বুৰি পেলোৱাত হাহাকাৰ হৈছে বানাক্ৰান্তৰ অৱশ্যে ক্ৰমাৎ পানী কমি যোৱাত 14 আগষ্টত বানাক্ৰান্ত গাঁওসমূহ পৰিভ্ৰমণ কৰে 1 নং দুৱাৰা আমলা কাৰ্বি স্বায়ত্ত পৰিষদৰ সদস্য প্ৰভাত তাৰবে উটমাৰী বৰচালি খাৰুপিন্ধাৰ লগতে প্ৰায় 20খন গাঁৱৰ ৰাইজৰ ঘৰ দুৱাৰৰ লগতে বিশেষকৈ বানত অনিষ্ট হোৱা বৃহত্তৰ পথাৰৰ খেতি বাতিসমূহ প্ৰত্যক্ষ কৰে পৰিষদীয় সদস্য প্ৰভাত চন্দ্ৰ তাৰবে যতে পালো যে ইয়াত প্লাবিত হৈছে তাৰ লগে লগে মোৰ প্ৰতিৰোধকসকলক মই পুনৰ যোগাযোগ কৰিলোঁ এই অঞ্চলত আমাৰ প্ৰতিৰোধকসকল আছে এটাৰ ওপৰত গম পালোঁ যে বিশেষ ইমানটো হোৱা নাই তথাপিও যদি আপুনি এপাক আহে ভাল হ'ব বুলি কোৱাৰ কাৰণে মই নিজে আহি নিজে পৰিদৰ্শন কৰিলোঁ আৰু দেখিছোঁ খেতি পথাৰৰ বাহিৰে মানুহৰ ঘৰ বাৰীবোৰ বিশেষ মানে ক্ষতিসাধন এতিয়ালৈকে হোৱা নাই কিন্তু খেতি যথেষ্ট লছ হৈছে ৰাইজৰ ক্ষতি হৈছে সেইটোৱে ক'ব বিচাৰিছোঁ বৰচালি শিলডুবি খাৰুপিন্ধা আমডুবি আৰু উদমাৰী বেলেগুৰি এইখিনি গাঁৱৰ কাৰণে এই ৰাস্তাটো মানে আমাৰ একেবাৰে অতি লাগতিয়াল ৰাস্তা আৰু আজি 5-6দিনমান ধৰি পেলাই যেতিয়া ওপৰত বৰষুণ নেৰানেপেৰা হৈছে সেই নেৰানেপেৰা বৰষুণখিনিয়ে মানে আমাৰ এই ডেমৰ পানী এৰি পেলাই মানে গোটেই গাঁওখনৰ অৱশ্যে ঘৰত পানী সোমোৱা নাই পথাৰৰ ধান চাউল মৰপতাৰ তিল ইত্যাদি খেতি পথাৰবিলাক সব ডুব গৈ আছে বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে পৰিষদৰ অধ্যক্ষগৰাকীয়ে বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি প্ৰভাত চন্দ্ৰ তাৰবে ক্ষতিগ্ৰস্ত ৰাজ্যৰ বাবে জলপৰিণস্তি সহায় কৰিব বুলি আশ্বাস দিয়ে বৰচালি আৰু উটমাৰী অঞ্চললৈ যোৱাৰ আলিচিগা অংশৰ পৰা নাৱৰে গৈ বানাক্ৰান্ত ৰাইজৰ খবৰ ল'লে কাৰ্বি পৰিষদীয় সমষ্টিৰ সদস্য তথা জনপ্ৰতিনিধিগৰাকীয়ে বৈঠালাংছৰ পৰা জাছনিংহি কাট নিউজ কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ত শাসিত ৰাজ্য সন্দৰ্ভত আলোচনাৰ বাবে 14 আগষ্টত কাঞ্চাছ ডিকমৰ কাৰ্যালয়ত আলোচনাপন্থী KLNLF-ৰ কাঞ্চাছ ডিকমে এখন সভা অনুষ্ঠিত কৰা হয় দুই পাৰ্বত্য জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবী স্বায়ত্ত শাসিত ৰাজ্য দাবী ৰূপায়ণৰ ক্ষেত্ৰত বহুবাৰ আন্দোলন কৰা হ'ল আন্দোলনৰ নামত কটই নিজৰ প্ৰাণ উৎসৰ্গা কৰিলে যদিও আজিলৈ এই দাবীৰ বাস্তৱ ৰূপায়ণ হোৱা নাই আন্দোলনৰ নামত বহু ৰাজনীতিও হ'ল এই আন্দোলনক লৈ কাৰ্বি ছাত্ৰ সন্থাৰ কেইবাটাও ভাগ বিভক্ত হ'ল আন্দোলনকাৰী সংগঠনৰ মাজতো স্বায়ত্ত শাসিত ৰাজ্য নে পূৰ্ণাংগ ৰাজ্য তাকে লৈ স্পষ্ট নোহোৱাত ভাৰতীয় সংবিধান প্ৰদত্ত 244 ধাৰাৰ ৰূপায়ণত অনিশ্চয়তাই দেখা দিলে যদিও এতিয়া পূৰ্ণাংগ ৰাজ্যক লৈ অবিচল কাঞ্চাছ ডিকমে লক্ষ্যত কিছু শিথিলতা আনিছে হেমব্ৰেক অনুচ্ছেদ 244 ধাৰা মতে বা 3 অনুচ্ছেদ মতেও হ'ব বুলিয়ে যোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি থকাৰ সময়তে যোৱা 23 জুলাইত পৰিষদৰ বিজেপি শাসকীয় দলৰ সৈতে মিলি কাঞ্চাছ ডিকম নেতৃত্ব অজিত টিমুং তথা সমৰ্থক সংগঠনসমূহৰ নেতা তথা কৰ্মীসকলে 244 ৰূপায়ণৰ বাবে বিগত 2016 বৰ্ষৰ অসম পুনৰ গঠন প্ৰস্তাৱৰ বিকল গৃহীত কৰাৰ বাবে প্ৰতিবাদ তথা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ মাইলুত অমানসিক কাণ্ড পশ্চিম কাৰ্বি আংলঙৰ মাইলুত কেইবাগৰাকীৰ নৰপিশাচৰ হাতত লুণ্ঠিতা এগৰাকী 14 বছৰীয়া নাবালিকা নৰপিশাচতে নাবালিক গৰাকীক দলবদ্ধ ধৰ্ষণ কৰি গুৰুতৰ অৱস্থাত চোতালত পেলাই থৈ নিৰ্বিঘ্নতাৰে তাৰ পৰা পলায়ন কৰে ঘটনাৰ সংক্ৰান্ত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে স্থানীয় দল সংগঠনে ইতিমধ্যে অভিযুক্ত ধৰ্ষণকাৰীসকলৰ নাম গংগা সাগৰ চৌহান শংকৰ চৌহান তৰুণীলাল চৌহান বুলি চিনাক্ত কৰিছে এই নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছিল যোৱা 10 আগষ্টৰ আবেলি 3 বজাত এফআইআৰ মতে 3জনৰ মানুহ পাইছো কিন্তু 3জনৰ এতিয়ালৈকে কিমানখিনি দায়ী এতিয়াতো ক'ব নোৱাৰো আফটাৰ ইনভেষ্টিগেশ্যন আমি ক'ব পাৰিম থেংক ইউ ঘটনা কি আছিল আপুনি প্ৰাৰম্ভিক তদন্ত কি পালে মই কথাটো হ'ল কালি আমাক ৰাতি সন্ধিয়া 7:30 বজাত আহিছে ছোৱালীজনীলৈ তাত দেউতাই তাৰ পিছত এনেকা হৈছে বুলি কৈছে ৰেপ হৈছে বুলি ঠিক আছে আমাৰ যিটো কৰিবলগীয়া আমি ডক্টৰ পঠালোঁ
তাৰপিছত তেখেতক আমি খেৰনি থানালৈ পঠালোঁ ৰাখিবলৈ ৰাতি আজি ৰাতিপুৱা ডিফুত পঠালোঁ ৰাতিপুৱা আমি এফআইআৰ পাইছোঁ এফআইআৰটো আমি অচি ছাৰলৈ দিছোঁ আপোনাৰ ৰেজিষ্টাৰ কৰিবলৈ এতিয়া আমি তদন্ত কৰি আছোঁ চাওঁ কি হয় কি ৰিজাল্ট ওলায় তাৰপিছতে আমি এজা কৰিম আৰু আমাৰ তাৰপিছতে আমি মানুহবিলাকে ধৰিম মানুহবিলাক পলাতক অৱস্থাত আছে এইটো আমি চলিম খেৰনি থানাত 3 নৰপিশাচৰ বিৰুদ্ধে এজাহাৰ দিয়া হৈছে যদিও অভিযুক্ত লম্পট 3 জনে বৰ্তমান পলাতক অৱস্থাত আছে আৰক্ষীয়ে অভিযুক্ত বিচাৰি আছে যদিও এই মুহূৰ্তত একো সুংসূত্ৰ উলিয়াব নোৱাৰালৈ চাই আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি মন্তব্য কৰিছে ৰাইজে খেৰনিৰ পৰা বীৰেন সিং ইংহিৰ ৰিপৰ্ট কাট নিউজ ডিফুস্থিত সেন্ট্ৰেল ফৰেষ্ট ৰেঞ্জৰ বিষয়া দিব্যধৰ শ্যামৰ উদ্যোগত 14 আগষ্টত সাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে সাফাই কাৰ্যসূচীৰ অংশ হিচাপে সেন্ট্ৰেল ফৰেষ্ট ৰেঞ্জৰ কাৰ্যালয় আৰু ইয়াৰ কলনীৰ চৌপাশ হাৰিপুচি পৰিষ্কাৰ কৰে বন বিভাগটোৰ বিষয়ববীয়া তথা বন কৰ্মীসকলে সাফাই কাৰ্য সম্পন্ন হোৱাৰ পিছতে কাৰ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে বন কৰ্মী তথা বিষয়ববীয়াসকলে উল্লেখ্য যে কাৰ্বি আংলং জিলা উপায়ুক্তই জিলাসমূহ চৰকাৰী বিভাগলৈ প্ৰেৰণ কৰা জাননী মৰ্মে আন কাৰ্যালয়ৰ লগতে সেন্ট্ৰেল ফৰেষ্ট অফিচৰ কৰ্মী তথা বিষয়ববীয়াসকলে এই সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় ইতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ